गरेसर नोगोराव गोदानै दिनै गं 20 CCTV केमेराखौ दिनै जागायबाय। गरेसर नोगोरनि फालांगि आफादनि नाजानायाव दिनै गोदानै गरेसराव गं 20 CCTV केमेरा बेखेवबाय। गरेसर नोगोराव सम सिखाव जानायखौ नोजोर लाखिनानै गरेसर फालांगि आफादा गं 20 CCTV केमेराखौ गिबि खेबनि थाखाय दिनै बेखेवबाय होननानै फोरमायदों। আজি আমাৰ গড়েশ্বৰ ব্যৱসায় কমিটিৰ উদ্যোগত আৰু গড়েশ্বৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ আৰু আৰক্ষী থানাৰ সহযোগত CC কেমেৰা সংযোগৰ সংগতি ৰাখি আৰু সম্বৰ্ধনা অনুষ্ঠান এই অনুষ্ঠানৰ জৰিয়তে আজি আমি শ্ৰমিক দিৱস পালন কৰা হৈছে। এই অনুষ্ঠানত আহি মই খুবেই আনন্দ পাইছোঁ, যিহেতু আজি CC কেমেৰা আমাৰ গড়েশ্বৰক সংযোগ কৰা নাছিলে। এই CC কেমেৰাটো সংযোগ কৰাৰ কাৰণে আমাৰ গড়েশ্বৰৰ ব্যৱসায় কমিটিয়ে বহুত উদ্যোগ লৈছে আৰু এই হিচাপে তেখেতসকলৰ সক্ৰিয়তাৰ কাৰণে আজি মানে 26টাকে কেমেৰা পাবলৈ সক্ষম হ'ল। তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু ইয়াৰ মাজত আমি সহায় কৰিছে আমাৰ গড়েশ্বৰ আৰক্ষী বিষয়াই, তেখেত মানে মৃদুল হাজৰিকা ডাঙৰীয়াই যথেষ্টভাৱে পদক্ষেপ লৈছিল হিচাপে সেই কামটো কৰি দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ৰাজহ চক্ৰ বিষয়ে সেই ক্ষেত্ৰত সহযোগ কৰিছে যথেষ্টভাৱে হিচাপে আজিৰ অনুষ্ঠানটো কৰা হৈছিলে। এতিয়া যিহেতু ইয়াত বিশেষভাৱে ঘটনা হৈ থাকে গড়েশ্বৰত, সঠিক মানে ঘটনাৰ মূল মানে হিষ্টৰীটো গম নাপায়। এতিয়া যিহেতু CC কেমেৰাত পৰিব, CC কেমেৰা ধৰি ৰাখিব হিচাপে নিশ্চয় আমি পিছৰ ঘটনাবিলাক আমি ধৰিব পৰা সুবিধাটো থাকিল, ইলেক্ট্ৰনিকভাৱে আমি গম পাম। সেই হিচাপে বৰ্তমানত এইটো এটা উন্নয়নৰ পথ বুলি ক'ব পাৰোঁ। আৰু যিখিনি লাগে পইণ্টে যিখিনি লাগিব এইটো আমি গড়েশ্বৰ মিউনিচিপালিটি বৰ্ডৰ দ্বাৰা পৰ্যায়ক্ৰমেভাৱে আমি আগবঢ়াই লৈ যাম বুলি কথা দিছোঁ। মানে আজিৰ দিনটোত গড়েশ্বৰ মিউনিচিপালিটি বৰ্ডৰ দ্বাৰা যিখিনি আমি সৰু সুৰাকৈ হ'লেও কাম কৰি আছোঁ, মানে ৰাস্তা কিছু আহিছিলে সৰুকৈ সেইখিনি আমি কৰিলোঁ। এতিয়া ড্ৰেনেজৰ মানে ছাৰ্ভে হৈ আছে, এইটো কাম চলিব। ড্ৰেনেজৰো কেইটামান হ'ল আমাৰ। আৰু তাৰ বাহিৰে আমাৰ কলেজ এখন আহিছে হিচাপে কলেজত আমি 1 কোটি টকা দিব পাৰিছোঁ। আৰু মানে আমাৰ চিফ মহোদয়ে আমাক কথা দিছে ইয়াত মানে অডিটৰিয়াম হ'ল মানে দিম বুলি, এনেকৈ কিছু কাম আমাৰ হ'ব। আৰু তাৰ বাহিৰেও আমাৰ গড়েশ্বৰ সমষ্টিত বিশেষ অসুবিধা যিটো মানে সমস্যা, পুঠিমাৰী নদীৰ সমস্যা যিটো, এই পুঠিমাৰী নদীৰ সমস্যাটো আজি চিফ মহোদয় আছে হিচাপে চিফৰ সক্ৰিয়তাৰ কাৰণে আজি ষ্টেট গভৰ্ণমেণ্টে আমাক সহায় কৰিছে। দুটা পাৰ্টৰ যিটো মাথৰি, এই দুটা পাৰ্টৰ মাথৰিত ৰাইট ছাইডত আমি 34 কোটি আৰু লেফ্ট বেংকত আমি 29 কোটি টকা পাবলৈ সক্ষম হৈছে। সেই কামটো তীব্ৰ গতিৰে চলি আছে। আৰু তাৰ বাহিৰেও ইৰিগেশ্যন যিহেতু ডিভিজন অফিচ আছিলে, এই ডিভিজন অফিচ থকা হিচাপে কেনেল চেনেল ইয়াত হেডৱাৰ্কছবিলাক আছিলে, তাৰে ভিতৰত আমি 250 কোটি টকা শুক্লাই চাৰপাঙা আৰু গড়েশ্বৰ সমষ্টিত পাইছোঁ হিচাপে ড্ৰেনেজৰ এই ড্ৰেইনৰ কামো চলি আছে ইৰিগেশ্যন প্ৰজেক্টৰ। এই হিচাপে সেইবিলাক উন্নয়নৰ কাম চলি আছে। আৰু তাৰ বাহিৰেও শুভ কাম এটা আমি মানে কাম অহা বুলি আমি ক'ব লাগিব, যিটো চাৰিআলিৰ পৰা বগামাটিলৈ যোৱা ৰাস্তা, এই কামখিনিও ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা যিহেতু এতিয়া পদক্ষেপ লৈছে, ষ্টেট গভৰ্ণমেণ্টক মই ধন্যবাদ দিছোঁ। আজি 26টা কেমেৰা আমি পাবলৈ সক্ষম হৈছোঁ। আৰু বাকীখিনি আমাৰ মিউনিচিপালিটি বৰ্ডৰ দ্বাৰা টাউন এৰিয়াতে হ'ব আৰু য'ত লাগে সেইখিনি জেগাতে আমি সংযোগ কৰোঁ আৰু যিখিনি পাৰোঁ আৰু সহায় কৰিব পাৰোঁ। বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে ব্যৱসায় সমিতিৰ উদ্যোগত মানে বহুতখিনি মানে ৰেলৱেৰ আণ্ডাৰত থকা লাইচেঞ্চ দিয়া নাই, সেইসকলে ব্যৱসায় কৰি আছে। টেকনিকেলি অসুবিধা থকাৰ কাৰণে আমি সেইটো দিব পৰা নাই। আৰু যিবিলাকত আমি কৰিব পাৰিছোঁ এইটো জাষ্ট আমি চাইছোঁ, আলোচনা কৰিছোঁ ডিপাৰ্টমেণ্টেলি কিবা কৰিব পাৰি নেকি, এইখিনি আমি আগবাঢ়ি লৈ যাম পৰ্যায়ক্ৰমেৰে। নিৰ্দেশনা যেনেকৈ দিয়ে আমি এনেকৈ লৈ যাম। আৰু সংবিধানে যিটো কয় সেইটো আমি কৰিবই লাগিব, সেইখিনিয়ে কথা। আজি আমি গড়েশ্বৰ
চক্ৰ বিষয়া কাৰ্যালয়, গুৰেশ্বৰ থানা আৰু গুৰেশ্বৰ ব্যৱসায়িক সন্থা লগতে গুৰেশ্বৰবাসী ৰাইজৰ সহযোগত পূৰ্ব পৰিকল্পনা অনুযায়ী আজি আনুষ্ঠানিকভাৱে আমাৰ গুৰেশ্বৰ বজাৰখন কাভাৰিং কৰাকে আমি CCTV ইনষ্টলেশ্যনৰ আমি কাম আজি শুভ উদ্বোধন কৰিলোঁ। তাত আমাৰ শ্ৰদ্ধাৰ MCLA ছাৰ, আমাৰ তামুলপুৰ জিলাৰ মাননীয় অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়, তেওঁলোকৰ উপস্থিতিত আমি আজি শুভ উদ্বোধন কাৰ্যসূচীভাগ কৰিবলৈ সক্ষম হ'লোঁ। আৰু বিশেষকৈ গুৰেশ্বৰ ব্যৱসায়িক সন্থা আৰু গুৰেশ্বৰ ৰাইজে এই ক্ষেত্ৰত যথেষ্ট ইনিচিয়েটিভ লৈছে। তেওঁলোকৰ সহযোগত আমি সকলো ৰাইজে নিজা স্বইচ্ছাৰে এই কেমেৰা প্ৰদান কৰিছে। আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমি কেমেৰা প্ৰদান কৰিছোঁ আৰু সেই হিচাপে আমি গুৰেশ্বৰ যিটো বজাৰ এৰিয়া আমি CCTV কেমেৰাৰে আমি কাভাৰেজ কৰি পেলাই ইয়াতে যিসকলে দুষ্কাৰ্য কৰে বা দুষ্কাৰ্যমূলক কামত ভৰ্তি হয়, যেনে চুৰি চক্ৰান্ত আদি, তেওঁলোকক আমি আইডেণ্টিফাই কৰিবলৈ সহজলভ্য হ'ব বুলি আমি অনুভৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত ৰাইজে পূৰ্ণ সহযোগ প্ৰদান কৰিছে। আগন্তুক কাৰ্যকালত আমি এই CC কেমেৰা ইনষ্টলেশ্যনৰ জৰিয়তে আমি ইয়াতে ক্ৰাইমসমূহ ৰোধ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ। আৰু যিসকল লোক আছে ইয়াত, এই লোকসকলে বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ যে বাইকৰ চলাচলৰ ক্ষেত্ৰতে আজি হেলমেট পৰিধান নকৰা আদি, তেওঁলোকে MV এক্টৰ যিবিলাক ৰুলছ আছে সেইবিলাক মানি নচলা দেখা পোৱা যায়। তাৰ জৰিয়তে আৰু কিছুদিনৰ ভিতৰতে আমাৰ অনলাইন প্ৰচেছো আৰম্ভ হৈ আছে। গতিকে আমি এই জৰিয়তে আমি তেওঁলোককো আইডেণ্টিফাই কৰিম, যিসকলে MV এক্ট ভাইলেশ্যন কৰে, আমি তেওঁলোককো ইয়াৰ জৰিয়তে MV এক্টৰ ফাইন ইনিচিয়েট কৰিবলৈ সক্ষম হ'ম। আজি 1 মে অৰ্থাৎ শ্ৰমিক দিৱস। এই শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি আজি গড়েশ্বৰ ব্যৱসায়িক সমিতিৰ তৰফৰ পৰা আমি কেইবাটাও শুভ কাম হাতত লৈছোঁ। তাৰ ভিতৰত এটা আছিলে ৰাতিপুৱা 6 বজাত আমি স্বচ্ছ অভিযান এটা আৰম্ভ কৰিছিলোঁ আৰু এই স্বচ্ছ অভিযান অনুষ্ঠানত আমাক সহযোগ কৰিছিলে গড়েশ্বৰ মিউনিচিপালিটি বৰ্ড, গড়েশ্বৰ আৰক্ষী থানা আৰু গড়েশ্বৰ ৰাজহ চক্ৰৰ কাৰ্যালয়। চাৰিওটা অনুষ্ঠানে মিলি আমি ৰাতিপুৱা 6 বজাত সফলভাৱে সমগ্ৰ বা গোটেই গড়েশ্বৰ টাউন এলেকাটো আমি চাফাই অভিযান কৰিবলৈ সক্ষম হওঁ। তাৰ পিছতে ৰাতিপুৱা 10 বজাত আমি বহুত দিনৰ পৰা বিভিন্ন দুষ্কাৰ্যৰ পৰা ৰক্ষা পোৱাৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমি দুষ্কাৰ্য দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ। তেনেবোৰ কাৰ্যৰ পৰা সকাহ পোৱাৰ বাবে আমি এটা CC কেমেৰা সংযোগ কৰাৰ কাৰণে বিশেষকৈ আমাৰ টাউন এলেকাখিনি, গড়েশ্বৰ টাউন এলেকাখিনি CC কেমেৰা সংযোগ কৰাৰ উদ্দেশ্যেৰে আমি চেষ্টা চলাইছিলোঁ। তাৰে আনুষ্ঠানিক শুভ আৰম্ভ আজি আমি আমাৰ বাক্সা জিলাৰ এডিশ্যনেল SP আমাৰ পাৰ্থপ্ৰতিম শইকীয়া ছাৰৰ হাতেৰে আমি শুভ উদ্বোধন কৰা হয়। আৰু সেই শুভ উদ্বোধনী অনুষ্ঠানতে আজি শ্ৰমিক দিৱস উপলক্ষে আমি বিশিষ্ট 5জন মানে গড়েশ্বৰ অঞ্চলৰ শ্ৰমিকক আমি এখনকৈ পবিত্ৰ গামোচা আৰু এখনকৈ মানপত্ৰৰে আমি সম্বৰ্ধনা জনাবলৈ সক্ষম হওঁ।